নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰো বৰ্তমান বহুত ধুনীয়া খবৰ। আজি আছোঁ মই বৰ্তমান ঘৰত, আৰু ঘৰত আহি এটা বস্তু মই পালোঁ। আপোনালোকে টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে বস্তুটো কি। আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰক। ব'লক কৃষ্ণক চিন্তি নাম লৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তে বৰ্তমান বস্তুটো কি হৈছে? বস্তুটো হৈছে মোক চৰকাৰৰ ফালৰ পৰা এটা উপহাৰ পঠাইছে। উপহাৰটো কি আপোনালোকে চাওক, আৰু ময়ো প্ৰথমবাৰ খুলিম। এতিয়া উপহাৰটো মানে মই মাজতে এপ্লাই কৰি ৰাখিছোঁ 3 মাহমান আগতে, এইটো চৰকাৰৰ অনুদান হিচাপে। এতিয়া সেইদিনাখন মায়ে আনিলেগৈ। এতিয়া চাওক বস্তুটো কি, আপোনালোকে চাওক, আৰু বস্তুটো কি কামত ব্যৱহাৰ কৰা হয়। ভালকৈ ভিডিঅ'টো চাব দেই, মনোযোগ দি। তে বন্ধুসকল, আপোনালোকে দেখিব পাইছে মোৰ ওচৰত এটা বক্স আছে। বক্সটোৰ ভিতৰতে আছে চৰকাৰে দিয়া মোক অনুদানটো। এইটো ঠিক নাই কি অনুদান দিছে, আহক আনবক্সিং কৰি আপোনালোকক দেখুৱাওঁ। তে বন্ধুসকল, উলিয়াই আছোঁ মই এইবিলাক। सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा। তো এইটোৱে মোক দিছে চৰকাৰৰ ফালৰ পৰা। মানে মই প্ৰথমে এবাৰ কৰি ৰাখিছিলোঁ আনবক্সিং, আপোনালোককো এবাৰ দেখুৱাইছোঁ। বস্তুটো হৈছে ঔষধ মৰা মেচিন। মানে আপোনালোকে এতিয়া ধান খেতিটো ঔষধ মাৰিব পাৰিব, বা ঘেঁহু খেতিটো ঔষধ মাৰিব পাৰিব। যি মন যায় য'ত মন যায় তাতে মাৰিব আৰু ঔষধ। মই এতিয়া কিহত মাৰিব চাওঁ। বন্ধুসকল, এই মেচিনটো কিন্তু এটা খাচিয়ত আছে দেই। এই মেচিনটো আপোনাৰ কি বুলি কয়, ইলেক্ট্ৰিকেল মেচিন হয়। মানে এইটো বস্তুটো আপোনাৰ হাতৰ কষ্ট একো নাই, খালি আপোনাৰ এইটো বেটেৰীৰ হয়। চাৰ্জত দি বেটেৰীটো তাৰপিছত এইটো কাম হৈ থাকে। এতিয়া বৰ্তমান বস্তুবিলাক আমি লগাম, ফিটিং কৰিম। এইটো ভাল দেখা দিছে যেন, ইলেক্ট্ৰিকেল দিছে তো অলপমান ভালেই দিছে। গা চা বিষ নহ'ব, ধুনীয়াকৈ আৰু মজাকৈ এনেকৈ মাৰিবলৈ গ'ল। এইটো আমি ফিটিং কৰিম অলপমান। বন্ধুসকল, মই পিঠিত লৈ ল'লোঁ। এতিয়া মই অলপ ধান খেতিত মাৰিব যাওঁ। কেনে লাগিছে? ভাল লাগিছে নে বাৰু? পোকে ধৰিছে, অলপমান ঔষধ মাৰি লওঁ ৰখক। कौन है ये लोग? कहां से आते हैं? বন্ধুসকল, আপোনালোকে এইটো চুইচ দেখিছে? এই চুইচটো এতিয়া বৰ্তমান মই অন কৰি দিয়াৰ লগে লগে অন হৈ গ'ল। অন হোৱাৰ লগে লগে আপুনি খালি বাছ এইৰকম কৰি এনেকৈ মাৰি থাকক ধান খেতিত, বা ঘেঁহু খেতিত, বা ফুলৰ খেতিত। য'ত মাৰে মাৰক, খালি পোক নধৰে, পোক। ঔষধ মাৰি মোৰো ডিঙি চিঙি বেকা হৈ গ'ল কাৰণে মোৰ এনেকৈ থাকিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে কি কৰিব? ছাবস্ক্ৰাইব কৰক।